ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতিয়ে আজি অনাবিলক মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম বুলি অনাবিলৰ আগত ক'ব আৰু তেতিয়া অনাবিলে আচৰিত হৈ পৰিব। অনাবিলে তুমি এইবোৰ কি কৈছা, এতিয়া তুমি এনেকৈ বিয়া নহওঁ বুলি ক'লে কেনেকৈ হ'ব বুলি অদিতিক প্ৰশ্ন কৰিব আৰু এতিয়া অদিতিয়ে তুমি মোৰ লগত যি প্ৰবঞ্চনা কৰিলা এতিয়া মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ, মই আৰু ইয়াতে ৰৈ থাকিলে নহ'ব, মই আদিৰ ওচৰলৈ যাব লাগিব বুলি অনাবিলৰ আগত কৈ অদিতি তাৰ পৰা গুচি যাব আৰু অনাবিলে পেহীয়েকৰ ওচৰলৈ গৈ অদিতিয়ে মোৰ লগত এইবোৰ কাম কি কৰিলে, আপুনি অদিতিক এইবোৰে শিক্ষা দিছিলে নেকি বুলি পেহীয়েকৰ আগত ক'ব আৰু এতিয়া পেহীয়েকে তুমি অলপ ধৈৰ্য ধৰাছো বুলি অনাবিলৰ আগত ক'ব আৰু এতিয়া অনাবিলে এতিয়া আৰু কি ধৈৰ্য ধৰিব লাগে, মোৰ মান সন্মান সকলো শেষ কৰি দিলা, মই কিন্তু অদিতিক সোধাই নেৰোঁ বুলি পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু পেহীয়েকৰ অনাবিলক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। আনফালে আজিৰ খণ্ডত অনাবিলে মই কেতিয়াও আদিক জীয়াই থাকিবলৈ নিদিওঁ, মই আদিক শেষ কৰি দিব লাগিব বুলি আদিক মাৰিবলৈ ল'ৰা এজন হস্পিটেললৈ পঠাই দিব আৰু সেই ল'ৰাজনে আদিৰ বেডৰ ওচৰলৈ আহিব। এতিয়া বাৰু সেই ল'ৰাজনে আদিক একেবাৰে শেষ কৰি দিব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।